নমস্কাৰ দেশবাসী। মই এতিয়া আছোঁ এটা মেজিৰ ওচৰত। মেজি নাইবা ভেলাঘৰ, আমি ভেলাঘৰ বুলিয়ে কওঁ। অসমীয়া জাতিৰ পৰম্পৰা ৰক্ষা কৰিবলৈ নিৰ্মাণ কৰিছোঁ এটি ভেলাঘৰ। ইয়াক কাঠেৰে নিৰ্মাণ কৰা নাই, খেৰেৰে নিৰ্মাণ কৰিছোঁ ভেলাঘৰ। সন্মুখত আৰু মাত্ৰ এটা দিন বাকী, বুধবাৰ। বৃহস্পতিবাৰে নিশা উৰুকা, ভোজ ভাত, মাছ মাংস সকলো, পিঠা পনা সকলো, মাছ মাংস পিঠা পনা সকলো খাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই জ্বলাম এয়া মেজি নাইবা ভেলাঘৰ। আমি ভেলাঘৰ বুলিয়ে কওঁ। কাঠ যিহেতু আমাৰ নাই, খৰি যিহেতু আমাৰ নাই, প্ৰতি বছৰে খৰিৰ পৰা খেৰ আৰু বাঁহেৰে নিৰ্মাণ কৰোঁ ভেলাঘৰ। ই কি কৰে? জাতীয় পৰম্পৰা ৰক্ষা কৰে। আমি যে অসমীয়া মানুহ, আমাৰ যে বিহু তিনিটা, মাঘ বিহু, ভোগালী বিহু, ভোগ উৎসৱ। সেইবাবে কি কৰা হয়, উৰুকাৰ নিশা এই ভেলাঘৰটো জ্বলাই দিয়া হয়। আমাৰ পৰম্পৰা ৰক্ষা কৰিবলৈ নিৰ্মাণ কৰিছোঁ এয়া ভেলাঘৰ। ঘৰে ঘৰে পিঠা পনাৰ আয়োজন চলিছে। আগৰ দিনৰ কথা বেলেগ আছিল। গোটেই নিশা 2 দিন 3 দিন উজাগৰে থাকি কি কৰে, পিঠা পনা ঘৰতে নিৰ্মাণ কৰে। আজিকালি ৰেডিমেড ছিষ্টেম, অনলাইন ছিষ্টেম। অনলাইনত পিঠা পনা মগাব, ৰেডিমেড পিঠা আনিব। তথাপিও জাতীয় পৰম্পৰা, জাতীয় উৎসৱ বিহুটো পালন কৰিবই কৰিব। কাৰণ ইয়াৰ লগত আমাৰ তেজৰ সম্বন্ধ আছে, জাতিৰ সম্বন্ধ আছে। বিহু বুলিলেই আমি বলিয়া, বিহু বুলিলেই বলিয়া। মাঘ বিহু হৈছে ভোগৰ উৎসৱ, বহাগ বিহু ৰঙৰ উৎসৱ, কাতি বিহু কঙালী উৎসৱ। তথাপিও আমি পালন কৰোঁ। সন্মুখত এটা দিন, বুধবাৰ। বৃহস্পতিবাৰে পালন কৰিম মাঘ বিহু, ভোগৰ উৎসৱ। ভোগৰ উৎসৱৰ প্ৰাক মুহূৰ্তত সকলো ৰাইজক জনাইছোঁ বিহুৰ আন্তৰিক অভিনন্দন। মই আশা ৰাখিছোঁ এইবাৰ ভেলাঘৰ নাইবা মেজিৰ জুইকুৰা দপ দপকৈ জ্বলক, উত্তপ্ত ৰঙা হৈ জ্বলক। কৰোণাৰ যি বাতাৱৰণ চলিছে, কৰোণাই যি আমাক হেঁচি ধৰিছে, এই মেজিৰ জুই নিশ্চয় কৰোণাৰ বীজখিনি নাশ কৰি পেলাব। সেই দেশবাসী শান্তিৰে থাকক, আনন্দ কৰক, উৎসৱ পালন কৰক, জাতীয় পৰম্পৰা ৰক্ষা কৰক। সকলোৱে মিলিজুলি এখন মুক্ত আকাশৰ তলত এনেকৈ আহক, সকলোৱে মিলি আমি মেজি জ্বলাওঁ। মাঘ বিহুৰ প্ৰাক মুহূৰ্তত আপোনাসকলক আমি জনালোঁ আমাৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা। মাছ মাংস কমাই খাব, পেটৰ অসুখ নকৰিব, আনন্দ কৰক, হিয়া উজুৰি আনন্দ কৰক। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যে আমাক আকৌ দেশত যে কৰোণাই চানি ধৰিছে, মেজিৰ এই জুইকুৰাই কৰোণাৰ গোটেইখিনি বীজ নাশ কৰক। শেষত আপোনালোকক পুনৰবাৰ মাঘ বিহুৰ অভিনন্দন জনাই আকৌ বৃহস্পতিবাৰে নিশা এই মেজিৰ তলত লগ পোৱাৰ অনেক প্ৰতিশ্ৰুতি ৰাখি আমি সামৰিম। অতিকৈ চেনেহৰ বহাগৰ বিহুটি অনেপাতি কেনেকৈ থাকোঁ।